What is everyone? স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভ্লগলৈ। তো গাইজ আজি মই আছোঁ চেকি গাঁৱত। চেকি গাঁৱত এখন নতুনকৈ ডান্স স্কুল এখন খুলিছে, ইউনিক ডান্স একাডেমি বুলি। তো গাইজ স্কুলখন মানে কেনেকুৱা ডান্স শিকায় বা মানে এডমিশ্যন প্ৰচেছ কেনেকুৱা আপোনালোকক চব দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক এণ্ডলৈকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম। তো গাইজ ফাইনেলি আমি আহি পালোঁ ইউনিক ডান্স একাডেমি। এয়া বনজিত দা ডান্স একাডেমিৰ অ'নাৰ। তো বনজিত দাৰ পৰা আমি গোটেইখিনি জানিম, মানে এডমিশ্যন প্ৰচেছ কেনেকুৱা, ডান্স কেনেকৈ মানে কি প্ৰশিক্ষণ দিয়া হয়। তো বনজিত দাই আমাক গোটেইখিনি ক'ব এতিয়া। আমাৰ একাডেমিখন খুলিব আজি এমাহ হ'ল আৰু এমাহ প্ৰায় ঠিকে চলি আছে। যিখিনি আগবাঢ়ি গৈছে ভালেই হৈছে আৰু আশা কৰোঁ পিছলৈ যাতে এনেকৈ ভালদৰে চলি থাকে। আৰু আমাৰ এডমিশ্যন প্ৰচেছ হিচাপত আমি 100 টকা এটা লৈছোঁ আৰু পাছপৰ্ট ফটোৰ ফৰ্ম এখন ফিল আপ কৰি লোৱা হৈছে আৰু মান্থলি 300কৈ লোৱা হৈছে। আৰু ভালে হৈ আছে। যদি কোনোবা বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু শিকিব বিচাৰে যদি পাৰি শিকিব পাৰে। আৰু বনজিত দাৰ গোটেই কণ্টেক্ট নাম্বাৰ গোটেই ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি ইচ্ছা কৰে কণ্টেক্ট কৰিব পাৰে বনদাৰ লগত। বাকী আধুনিক ডেন্সে শিকোৱা হয়নে অকল? আমাৰ ইয়াত আধুনিক, ক্লাছিকেল আৰু অকণমান অলপ হিপহপো কৰি আছোঁ, ট্ৰাই কৰি আছোঁ। চ' চাওঁ কি হয় পিছলৈ। যদি এনেকৈ চলি থাকে আৰু ভাল কৰিব চেষ্টা কৰিম। হয়, খুলিব কিমান দিনমান হ'ল? খুলিব আমাৰ এমাহ হৈ গ'ল। জুনৰ ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰা শনি ৰবিবাৰৰ পৰা ষ্টাৰ্ট কৰা হৈছে। তো গাইজ আপোনালোকে গম পালে গোটেইখিনি কথা বনজিত দাৰ পৰা। তো এতিয়া বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, মই ডেছক্ৰিপশ্যনত গোটেইখিনি লিংকটো দি দিম। আপোনালোকে যোগাযোগ কৰিব পাৰে বনদাৰ লগত। তো আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। ভাল লাগে যদি লাইক এটা কৰিব, চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।